এইবোৰ কি আপুনি দেখা নাই? যদি আপুনি দেখা নাপায় সানগ্লাস পিন্ধি কিনে এনেকুৱা ধৰণৰ চশমা পিন্ধিব, এনেকে এনেকে কিবা চাই আছে, এইবোৰ কি? আৰু টুপিটো দেখোন আপুনি পিন্ধিয়ে আছে। এইটো টুপি এনেকৈ নিপিন্ধেতো। এই টুপিটোৰ বহুত ৰেচপেক্ট, যিটো আৰ্মি টুপি নহয় জানো? নহয়, চৰি, এই টুপিটো নহয়, আপুনি পিন্ধে আৰ্মি টুপিটো। আপুনি এইবোৰ টুপি পিন্ধক, আৰ্মি টুপি কিয় পিন্ধিছে? টুপিটো মানে আপুনি এৰিয়ে দেনে, ৰেচপেক্ট কৰক আৰ্মিক। আৰু আপুনি কিমান আৰ্মিক ৰেচপেক্ট কৰে সেইটোতো মানুহে গমেই পাইছে। আপোনাৰতো অহংকাৰ একেবাৰে বহুত ওপৰলৈ গুচি গৈছিল, মানে আৰ্মিৰ এক্টৰ মানে পাৰফৰ্ম কৰি, নহয় জানো? শুনে মক্কেল শুন, জুবিন গাৰ্গে মিছন চাইনা বনাইছে, মিছন চাইনা কি চশমা পিন্ধিছে, কি টুপি পিন্ধিছে, তই ক'ব পৰা হোৱা নাই। কাৰণ তই জুবিন গাৰ্গক ভৰি ধৰা পানীৰো যোগ্য তই নহয়। তোক মই কৈছোঁ শুন, তই প্ৰথমে জুবিন গাৰ্গ কোন হয়, অসমৰ জুবিন গাৰ্গ কোন হয়, সেইটো বিষয়ে অলপ ভাবি চিন্তি ল, তাৰপিছত জুবিন গাৰ্গৰ ওপৰত তই মন্তব্য দিবি। আৰু তোৰ চেহেৰা চাই গম পাই তই যেটা মহা মক্কেল, আৰু তই এইবিলাক যেতিয়া জনপ্ৰিয় হোৱাৰ কাৰণে কৰি আছা। আৰু শুন, জুবিন গাৰ্গৰ বিষয়ে কোৱাৰ আগতে তই একবাৰ ভালকৈ চিন্তা কৰি চাবি। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাইছে বি ডি ভাস্কৰ। আজি মই আলোচনা কৰিম এটা অসমীয়া মহা মক্কেলৰ বিষয়ে। সেই মক্কেলটোই জুবিন গাৰ্গ কি কি কৈছে, কি কৰে আমি আকৌ চাই ল'ম। তাৰপিছত বেছি দিন নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিবোৰ বৰ্তমান মিছন চাইনা আণ্ডাৰৱৰ্ল্ডৰ দৰে ফকতীয়া অসমীয়া ছবি প্ৰডিউচ হৈ আছে, তেনেকুৱা ধৰণৰ অসমীয়া ছবিবোৰ প্ৰডিউচ হোৱা বন্ধ হ'ব লাগিব। আজি মই এই যি দিন জ্বলে ৰাতি জ্বলে মিছন চাইনাৰ যি সংগীত, এই সংগীতক মই এনেকুৱা ৰস কৰিম যাতে জুবিন গাৰ্গে এনেকুৱা ধৰণৰ সংগীত আৰু ভৱিষ্যতে নিৰ্মাণ নকৰে, বলিউডৰ দৰে হাই ষ্টেণ্ডাৰ্ড সংগীত নিৰ্মাণ কৰে, তেনেকৈ আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ হ'ব। গতিকে ধুত মক্কেল, আগতে তই চিন্তা কৰিলে কি ক'ব বিচাৰিছ তই জুবিন গাৰ্গ? তই জুবিন গাৰ্গৰ ওপৰত তই ৰ'জ বনাব খুজিছ, তোৰ কি ইমান সাহস তই জুবিন গাৰ্গক তই ৰ'জ কৰিবি? আৰু তই জান না জুবিন গাৰ্গ কোন চালা মক্কেল? আৰু তই জুবিন গাৰ্গক ৰ'জ কৰাৰ আগতে একবাৰ চাই ল'বি তই জুবিন দা কোন হয়, আৰু তই জুবিন গাৰ্গৰ তুলনাত তই কি হয়। তই তোৰতো বাদ দিয়ে, তই জুবিন গাৰ্গক তহঁতৰ গোটাই ঘৰৰ পৰিয়াল উঠি আহিলে, তই জুবিন গাৰ্গক তই একো কৰিব নোৱাৰা। শুনিলি মক্কেল? মানে হিৰো হৈ গ'ল। কোনোবাই কৈছে আপুনি হিৰো যেন লাগিছে, হিৰো হৈ গ'ল আপুনি। শুনক, আপুনি ভালদৰে শুনি লওক যে আপুনি সংগীতৰহে সম্ৰাট, ৰাজকুমাৰ হয়। গতিকে আপুনি ভালদৰে গীত গাই থাকক, হিৰো হ'ব নাহিব। আপোনাৰ চেহেৰাটো ধুনীয়া, মোতকৈতো বহুত হাজাৰ গুণ ধুনীয়া, ছোৱালীতকৈ ধুনীয়া, আপুনি ইমান মৰম লগা। সেই বুলি আপোনাক হিৰো যেন নালাগে, তাৰ বহুত কাৰণ আছে। আপোনাৰ বডিটো তেনেকুৱা ধৰণৰ হিৰোৰ নিচিনা নহয়, অলপমান দুৰ্বল যেন লাগে। আৰু কি পিন্ধিছে এইটো? আপুনি এইটো কি পিন্ধিছে? আৰ্মি এনেকুৱা ধৰণৰ বস্তু পিন্ধে নেকি? এইবিলাক ৰিং চিং এইবিলাক কি পিন্ধিছে? কোনজন আৰ্মিক আপুনি দেখা পাইছে এইবিলাক ৰিং পিন্ধে? আপুনি দেখোন ফিল্মত সেই জুবিন গাৰ্গজনেই হয়। জুবিন দাই হিৰো হয় নহয় সমগ্ৰ অসমবাসীয়ে জানে, আৰু তই নক'লে হ'ব মক্কেল। আৰু জুবিন দাই কালত কি পিন্ধিব লাগে, গলত কি পিন্ধিব লাগে, সেইটো জুবিন দাই জানে। আৰু জুবিন দাই কেনেকৈ ভাল পায় অসমবাসীয়ে আহিছে সেইটো জুবিন দাইও বুজি পায়। গতিকে তোৰ নিচিনা মক্কেলতে ক'ব নালাগে সেইটো। কি যে মক্কেল মানুহ আছে আৰু এইখন পৃথিৱীত জীয়াই। এনফিল্ড, সেই ৰয়েল এনফিল্ডৰ জামানা গ'ল। আপুনি যেতিয়া 21-25 বছৰীয়া আছিল, তেতিয়া এখন ৰয়েল এনফিল্ড ল'লে মানুহে কৈছিল বাপৰে বাপ সিংহ আহি আছে। এতিয়া সেই ৰয়েল এনফিল্ডৰ দাম নাই বুলি কি ৰয়েল এনফিল্ডৰ হিৰো দেখুৱাবলৈ আহিছে? চবেই আজিকালি ৰয়েল এনফিল্ড চলাই লওঁ। তই জুবিন গাৰ্গৰ পিছত কিয় লাগে লাগিছে? জুবিন গাৰ্গে ৰয়েল এনফিল্ড চলাই, বাইক চলাই, জুবিন গাৰ্গৰ কথা তই ক'বলগীয়া কি আছে জুবিন গাৰ্গ সেনেকৈ? আৰু তই জুবিন গাৰ্গ ক'ব পৰা তই ক'ত অধিকাৰ পালি? তই জুবিন গাৰ্গ ক'ব পৰা হোৱা নাই। তই বহুত শিকিবলগীয়া আছে জীৱনটোত। আৰু তই কি কৰিছ জান? তই যিহে কাম কৰিছ মক্কেলে তোৰ ভিডিঅ'বিলাক যদি ৰাইজে চাই কি বুলি ক'ব? आप ये कागज भैया को दे दीजिए, रात को कुछ हिलाते रहते, उसके बाद मुझे कागज मांगते, मैं क्या करूं? कागज कहाँ से दे दूं? मैं क्या करता हूँ, मैं मैथ्स कॉपी से कागज निकल के भैया को दे देता हूँ, और दूसरे दिन टीचर मुझे सवाल पूछते कि मैंने तो फॉर्मूला लिख के दिया था, कहाँ गया कागज, कहाँ गया फॉर्मूला? बाबा आप कागज का बिल भैया को दे दीजिए, रात को काम আহি গ'ল নে অকল তোৰ আচলতে অকল এইটোৱে, তই এইবিলাকে কৰিব পাৰিবি। তাত বাহিৰে তই যে ভাল কাম কৰিবি অসমৰ কাৰণে সেইটো তোৰ আশা নাই। আৰু তই আচলতে এইবিলাক কৰে মানুহ, তই আচলতে জুবিন গাৰ্গে কি কৰিছে কি কৰে সেইবিলাক বাদ দে, আৰু তোৰ আচল ৰূপত আহি যা। তোৰ আচল ৰূপ এইটোৱেই। আৰু তই কি ভাল কাম কৰিলি কৈছ অসমৰ কাৰণে? তো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পালে যে ই হ'ল এটা অসমৰ আৰু ই নিজে নিজে বেয়া কাম কৰি আছে, আৰু ই দোষটো দিয়ে জুবিন দাক। তো ফ্ৰেণ্ডছ, আজিলৈ এইখিনি। যদি ভিডিঅ'টো চাই ভাল আছে তো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চবে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।